নমস্কাৰ, মই ভানু শৰ্মা। আজি মই ক'বলৈ ওলাইছোঁ এক্টিভেটেড চাৰ্কোল। এক্টিভেটেড চাৰ্কোল হৈছে এঙাৰ। নাৰিকলৰ যিটো খোলা আছে, সেই খোলাটো পুৰি দিয়াৰ পিছত যিটো এঙাৰ হয়, তাক চালনীৰে চেকি পেলাই এটা বটলত থৈ দিব পাৰে। আৰু সেয়া হৈছে চাৰ্কোল। সেই চাৰ্কোল আমি আমাৰ ছালৰ কাৰণে কিমান উপকাৰী, সেয়া মই আজি ক'বলৈ লৈছোঁ। চাৰ্কোল সাধাৰণতে আমি ধৰক চেৰামত ব্যৱহাৰ কৰা হয়, চাবোন তৈয়াৰ কৰা হয়, ফেচ ৱাছ তৈয়াৰ কৰা হয়, মাস্ক তৈয়াৰ কৰা হয়। ই আমাৰ বৰ্তমানে সৌন্দৰ্য চৰ্চাত এটা প্ৰধান আহিলা হিচাপে পৰিগণিত হৈছে। আৰু এই চাৰ্কোল সৰুতে আমাক কি কৰে, মাহঁতে এঙাৰৰ দ্বাৰা দাঁত মাজিবলৈ দিয়ে। আৰু কিমান উপকাৰী, কাৰণ আমাৰ সাধাৰণতে যেতিয়া এঙাৰৰ দ্বাৰা দাঁত মাজিবলৈ দিয়ে, তাৰ পৰা টক্সিন আঁতৰি যায় আৰু দাঁতৰ গুৰিত মানে কেতিয়াও পোকে নধৰে। সাধাৰণতে মায়ে সৰুতে মোৰ এতিয়াও মনত আছে যে চাহপাত সাধাৰণতে পুৰি ল'ব, যিখিনি ব্যৱহাৰ কৰা হৈ গ'ল সেইখিনি ৰ'দত শুকুৱাব, তাৰপিছত কেৰাহীত খুব সুন্দৰকৈ ভাজিব, লগতে এঙাৰ ভাজিব, ডালিমৰ পাত দিব, নিম পাত দিব, এই আটাইবোৰ ভাজি পেলাই এটা সুন্দৰকৈ টেমাত থৈ দিয়ে। আৰু ৰাতিপুৱা আমি কোনো ধৰণৰ পেষ্ট ব্যৱহাৰ কৰা নাছিলোঁ আৰু এই এঙাৰৰ দ্বাৰা আমি দাঁত মাজিছিলোঁ। সেয়েহে হয়তো দাঁতকেইটা এতিয়াও ভালে থকা বুলি মই অনুভৱ কৰোঁ। আৰু সেই এঙাৰটো যেতিয়া আমি ব্যৱহাৰ কৰাৰ ফলত আমাৰ ছালৰ পৰা টক্সিন আঁতৰি যায়। আৰু সেই এঙাৰ সাধাৰণতে গুড়ি কৰি আমি যেতিয়া বটল এটাত ভৰাই থৈ দিওঁ, আৰু সেই এঙাৰ এচামুচ ল'লোঁ, তাৰ লগত আমি মৌ ল'লোঁ, মৌ লৈ পেলাই আমি গোটেই মুখখনত লগাই দিলোঁ, তাৰপিছত 15-20 মিনিটৰ পিছত আমি ধুই দিলোঁ। ইয়াৰ ফলত কি হয়, ছালত যিটো আমাৰ ভিতৰৰ পৰা নেচাৰেলি যিটো অইল নিৰ্গত হয়, যাক আমি চেবাম বুলি কয়, সেই চেবামটো সাধাৰণতে কণ্ট্ৰল কৰে। অৰ্থাৎ অতিৰিক্ত যিখিনি তেল ওলায় সেইখিনি সাধাৰণতে শুহি লৈ পেলাই তাৰ নোমছিদ্ৰসমূহৰ পৰা লেতেৰাও শুহি লয়, তেলো শুহি লয়। তাৰ ফলত আমাৰ প'ৰ্ছসমূহ ক্লিন হৈ থাকে, ডিপলি ক্লিন হৈ থাকে, আৰু ছালে ব্ৰিডিং ল'ব পাৰে, যাৰ ফলত ছালখনৰ মানে খুব সুন্দৰ হৈ থাকে। আৰু এই এঙাৰত সাধাৰণতে যেতিয়া জিংক থাকে, জিংক থকাৰ ফলত আমাক ছালৰ ৰেগুলাইজ কৰে, অৰ্থাৎ ছালখন যিখিনি তেলখিনি ৰেগুলেট কৰে, অৰ্থাৎ যিখিনি প্ৰয়োজন থাকে, যিখিনি প্ৰয়োজন নাথাকে সেইখিনি উলিয়াই দিয়ে। আৰু তাত ছ'ডিয়াম থকাৰ কাৰণে আমাৰ ছালখন স্মুথ কৰে, সেইটো অতি প্ৰয়োজনীয়। সাধাৰণতে আমাৰ যেতিয়া অতিৰিক্ত তেল ওলোৱাৰ ফলত আমি যেতিয়া ছালখন ধুওঁ, তেতিয়া প'ৰ্ছসমূহ অ'পেন হৈ থাকে। অতিৰিক্ত তেল ওলোৱাৰ ফলত আমাৰ গোটেই ধূলি বালিসমূহ ছালত লাগি যায়, ছালত লাগি পেলাই প'ৰ্ছসমূহ বন্ধ হৈ যায়। প'ৰ্ছসমূহ যেতিয়া বন্ধ হৈ যায়, বন্ধ হওঁতে এনেদৰে লাহেকৈ আমাৰ পিম্পলছ হয়, আৰু সেই পিম্পলছে আমাৰ ছালৰ যথেষ্ট ক্ষতি কৰে, দেখিবলৈ বেয়া লাগে, মনটো দুখ হয়, আৰু এটা ডিপ্ৰেশ্যন আহে। গতিকে এনে ক্ষেত্ৰত এই চাৰ্কোল আমি যদি মৌৰ লগত ৰেগুলাৰ আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ছালৰ পৰা তেলো শুহি ল'ব, পিম্পলছ হোৱাটো বাধা দিব, আৰু ছালৰ pH বেলেঞ্চ ধৰি ৰখাত সহায় কৰে, ছালখন স্মুথ কৰে, ৰিংকলছ নহয়, ব্লেক হেডছ নহয়, হোৱাইট হেডছ নহয়। গতিকে কিমান উপকাৰী এই চাৰ্কোল। গতিকে এক্টিভেটেড চাৰ্কোল আপুনিও ব্যৱহাৰ কৰকচোন, তাৰ উপকাৰখিনি আপুনি নিজেই গ্ৰহণ কৰিব পাৰিব। বিশেষকৈ খুব বেছি অইলি স্কিনৰ কাৰণে, পিম্পলছ স্কিনৰ কাৰণে অতি উপকাৰী। কৰি চাওক, নিশ্চয় ভাল ফল পাব। ধন্যবাদ।